কাষতে এটা এনেকুৱা মানে ধুনীয়া প্লেচ দেখা পালোঁ, দেখা পাই মানে জেগাটোলৈকে নাহাকে থাকিব নোৱাৰোঁ। কেমেৰামেন আজি প্ৰফেচনেল। গাইছ এবাৰ মই উঠিম গাইছ। কি হ'ল গাইছ, আমি মানে আজি বেলেগ আকৌ কাম আছিল, বতৰটো বেয়া আছিল। আমি এটা শ্ব'ত আহিছিলোঁ, চ' মানে এনেকুৱা কালচাৰেল প্ৰগ্ৰেম এটা আছিল, তাতে আহিলোঁ। আহোঁতে আমি মানে তাৰে কাষতে এটা এনেকুৱা মানে ধুনীয়া প্লেচ দেখা পালোঁ, দেখা পাই মানে জেগাটোলৈকে নাহাকে থাকিব নোৱাৰিলোঁ হা, সঁচা কথা। আৰু মই লিখিতটো ইমান ভাল নহয়, এইটো আপোনালোকে আৰু বাকী বাদ দি আৰু ভিডিঅ'টো চাই দিয়ক। আপোনালোকৰ এটা ধুনীয়া প্লেচটো মানে ইহঁতক সুধি লওক, ইহঁতক কেনেকুৱা লাগিছে বৰ্তমান। আমি মানে ভাবা নাছিলোঁ, এক্সপেক্ট নকৰা জেগা এটা পাই গ'লোঁ আহি। সকলোৱে আহিছক। জেগাটো আমাৰ জানে আৰু জেগাটোৰ নামটো কমেণ্ট কৰি জনাব। আপোনালোকে চাওক একবাৰ প্লেচটো। জেগাটো কোনখিনি যাম আপোনাক কৈ দিওঁ। এটা আপোনালোকে ৰঙিয়াৰ পৰা চাৰিআলি এইখিনি ভিতৰতে আছে জেগাটো। ডাইৰেক্ট আপোনালোকক মই ডাইৰেক্ট প্ৰপাৰ লোকেশ্যনটো নকওঁ, চাই পেলাই জনাব আমাক কমেণ্টত। এইখিনি ওচৰতে আছে, বাকী চাই থাকক ভিডিঅ'টো, গম পাব। প্লেচটো চাই লওক, ফাৰ্ষ্ট প্লেচটো চাই লওক আপোনালোকে। ফাইনেলি গাইছ আমি লোকেশ্যনটো পালোঁ। আপোনালোকক জেগাটোত যাই ৰখাম, আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে হা। কি মজা, কিন্তু উঠোঁতে আমাৰ অলপ কষ্ট হ'ব, এটা এটাকৈ উঠিব লাগিব। ফাৰ্ষ্ট কোন উঠিব? কোন উঠিব? ফাৰ্ষ্ট কি উঠিব? ভণ্টিতে ফাৰ্ষ্ট উঠিব, প্লেয়াৰ। আপোনালোকে চাই থাকক ৰ'ব, এক ছেকেণ্ড উঠোঁতে দেখোঁ ৰ চাওক কি ফাৰ্ষ্ট উঠিব। ফাৰ্ষ্ট কি উঠিব? নেক্সট উঠিব অৰূপ। যা অৰূপ যা। ফুল লাগি এতিয়া মোৰ কেমেৰাটো ধৰি পেলাই হেল্প কৰিব না, তোক দামী গাইলি গাইছ। এবাৰ মই উঠিম গাইছ, মন পাৰিম না একেবাৰে গাইছ। ফাইনেলি ভিউটো চাওক, এইটাতে পাহাৰখন আছে, মাজত পথাৰ, তাতে আমি চাংঘৰত, কি ধুনীয়া। আজি বতৰটো সেমেকা কাৰণে ইমান মানে ভাল লাগে, কিন্তু গৰম দিনত এইখিনি জেগাত বহি পেলাই থাকিব ধুনীয়া। ৰ'দ দি আছে, চাই লওক। আপোনাৰ মন বেয়া লাগি আছে, আপোনালোক ফ্ৰেছ হ'ব আহিলে এইখিনিত আহিব পাৰে। একদম ধুনীয়া জেগা, পূৰা নেচাৰৰ মাজত না, চাই লওক। আমি যে আহিছিলোঁ প্ৰগ্ৰেমটোত ক'ত আছে দেখাই দি আছোঁ, তালৈকে যোন হ'বনে নহয় চাই লওক। দেখিছে আছে এই বাছখন যে ইয়াৰ পৰা মানে নহয় আৰু চাই লওক, তাতে আহিছে প্ৰগ্ৰেমটোৰ কাষতে কি ধুনীয়া ভিউ চাওক। ইয়াতে এটা চাংঘৰ আছে, চাংঘৰটোত চাওক বহি। কেনেকুৱা লাগিছে ভিডিঅ' আপোনালোকে কমেণ্ট কৰি জনাওক এতিয়া কেনেকুৱা লাগে। বাকী আমি এতিয়া ইয়াতে ৰিলচ বনাওঁ কেইটামান, যি হ'ল কেমেৰাটো আনিছোঁ বাৰু, চাই লওক কেনেকুৱা মোবাইল ফটো দেখাই আছে আমি কি কৰোঁ। ই কেমেৰা ওলাব, কেমেৰামেন আজি প্ৰফেচনেল। দিয়া ইয় দি গাইছ। মই অসমৰ নেক্সট আকৌ আমাৰ ইণ্ডিয়ান নেক্সট হানি সিং কৈ দিয়ে। সেইটো হৈছে কেমেৰাটো, মই জানটো এতিয়া ওলাম আজি 50 টকা ভালে হৈছে। এতিয়া এখান থাকিলে ইমান নাপলোঁ। 32 চাচোন স্পেচ আছে না। Whatever you did, can you do some more now? Swear you got me falling for your ass on it. Whatever you get, can you take some more now? Swear you got me crazy all night and day. বাকী গাইছ আমাৰ কেইটামান চিনেমেটিক শ্বট চাই লওক আপোনালোকে।
তাতে দেখুৱাগৈ নহ'ল আমি ক'ত কাৰণে সোমালোঁ সেইকাৰণে ব্লগো কৰা নহ'ল প্লাছ আমাৰ মোবাইলটোত চাৰ্জো নাছিল বাকী কিবা ভুল হ'ব পাৰে আমাৰ এইটো প্ৰথম ভ্লগ হয় আপোনালোকে চাই লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰিব আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো শ্বেয়াৰ কৰিব আৰু কেনেকুৱা হ'ল যিহেতু আমাৰ এইটো প্ৰথম ভ্লগ আপোনালোকে ক'ব বাকী মোৰ লগৰ যোনটো আৰু এটা আছিল অৰূপ নামৰ সিটো তাক ঘৰত থৈ মই বৰ্তমান এতিয়া ইয়াৰ ঘৰত আহিছোঁ আজি মানে একেলগে এডিট কৰোঁ ভিডিঅ'টো আপলোড দিওঁ সেয়ে আৰু জয় অসম ধন্যবাদ